মানুহে ভাবে যে মই বিৰাট আৰামত থাকোঁ লগৰখিনিয়ে জানে কিন্তু মই কেনেকৈ কাম কৰোঁ মই যে ঘৰত নাথাকোঁ মই দেউতাৰ লগত মই এসপ্তাহত এদিন কথা পাতোঁ তাকে ভাবোঁ যে জুবিনদাৰ ব্ৰেইনটোৱে জুবিন গাৰ্গক কষ্ট দিয়ে নেকি অলপমান ভাল প্ৰশ্ন কৰিছা তুমি সেইটো অবভিয়াছলি দিয়ে মোক জুবিন গাৰ্গৰ পৰা বাহিৰলৈ ওলাবলৈ দিয়া নাই আজি 25 বছৰ 30 বছৰ মই ওলাবলৈ চেষ্টা কৰোঁ আকৌ নি পেলাই ভৰাই দিয়ে তাত আৰু এতিয়া ৰেছপনচিবিলিটিছবিলাক বাঢ়ি গ'ল ৰাতিপুৱা শুই উঠি যেতিয়া ঘৰৰ পৰা ওলাই আহোঁ 5জনমান বেমাৰী হৈ থাকে বেমাৰবোৰ ইমান ডাঙৰ ডাঙৰ বেমাৰ আনে মানে সেইবোৰ হেল্প কৰিবলৈ মানে মোৰ ওচৰত কমেও 100 কোটিমান টকা থাকিব লাগিব তেতিয়া মই পাৰিম কিন্তু মই গান গাই কাম কৰি চিনেমা কৰি মিউজিক কৰি মই তথাপি মই যিমান পাৰোঁ হেল্প কৰোঁ এতিয়া আমাৰ আয়ুসুন্দৰা নেম কেয়াৰ হায়াতো সোমাইছে হেল্থ চিটি আছে তেওঁলোকে হেল্প কৰে সেইটো ক'বই লাগিব তেওঁলোকে ডিছকাউণ্ট দিয়ে যে 30% মই কৈ দিওঁ যে মোৰ পেচেণ্ট হয় 30% ডিছকাউণ্ট দিয়ক দিয়ে তো তেনেকৈ যদি আমি ৰোপ আপ কৰোঁ উই কেন হেল্প মেনি পিপল ফটকৈ 20 লাখ টকা দিব নোৱাৰোঁ বেমাৰ লৈ আহে বোলে কিমান খৰচ হ'ব 20 লাখ টকা মই বোলো মৰিলোঁ মই ক'ৰ পৰা উঠাম এতিয়া অকল বেমাৰ বুলি নহয় বিভিন্ন কাৰণত আহে চাকৰি মই চাকৰিত ভৰাই দিওঁ মই যিমান পাৰোঁ যেনেকৈ তেনেকৈ য'ত ত'ত হওক মই বোলো তই পইচা কম পাবি কিন্তু সোমাই লচোন সোমাই ল'লে বুজি পাবি পৃথিৱীখন তাৰপিছত তই ওলাই যাব পাৰিবি সেই সাহসটো দিব লাগিব অকল পইচাটোৱে মেইন ফেক্টৰ নহয় যিমান পাৰোঁ দি আছোঁ চাওঁ